আজি দুপৰীয়া সাজত বনাইছোঁ ভাঙন মাছ ফ্ৰাই, আপোনাৰ ভেন্দি ভাজি, আলু ভাজি, পটল ভাজি, দাইল, এইখিনি ব্ৰইলাৰো ৰাখিছোঁ সেইকাৰণে। আৰু মই ইয়াত মিক্সিত মানে সৰিয়হ পিচি থৈছোঁ, সৰিয়হ তাৰপিছত জিৰা আৰু নৰসিংহৰ পাত, সৰিয়হ, জিৰা আৰু আদা নহৰু, তাৰপিছত নহৰু দিয়া নাই আৰু যিটো কি এইখিনিয়ে আমাৰ এইজনী চাওকচোন, অকল ফ্ৰিজটোৱে খুলি থাকিব আৰু তাৰমানে ফ্ৰিজত এই ঠাণ্ডা পানীবিলাক কিমান যে ঠাণ্ডা পানী খায়, বাপৰে। সৰিয়হ নৰসিংহখিনি ভাজি লৈছোঁ। দেখিছেনে তেল বিৰিঙি উঠিছে। তো ইয়াৰ পিছতে মই ইয়াত নিমখ আৰু হালধি দি লৈছোঁ একেলগে। এতিয়া মই মছলা লগাই থোৱা পানীখিনি দি দিম। দি দিলোঁ মই ইয়াত, এইখিনি অকণমান উতলিব দিম আৰু মই অকণমান আলু 2 পিচমান দি দিছোঁ ইয়াতে। পানী দি দিলোঁ, পানীখিনি উতলি কমি যাব। মই আজি এটা কাম কৰিম, মানে আমাৰ মাইনাই কাঁইট থকা মাছ খাব নোৱাৰে যে, সেইটো কাৰণে মই ইয়াত 2 পিচমান তাইৰ কাৰণে পনীৰ দি দিম, ইয়াতে দি দিম পনীৰ 2 পিচমান। এয়া বাটাৰস্কচ আইচক্ৰীমত মানে ডেক'ৰেশ্যন কৰিছে, ডেক'ৰেশ্যন উইথ বাটাৰস্কচ আইচক্ৰীম। আৰু আইচক্ৰীমত ডেক'ৰেশ্যন কৰা মানুহজনীক এবাৰ দেখাই দিওঁ মুখখন। এইজনী টেক 1 স্পুন বাটাৰস্কচ। খাই কেনে কৈ ৰ'বা, ইয়াতে থাকা, খাই কেনে কৈ দিয়া কেনেকুৱা লাগিছে। How is it? मैं बैंक को बुला ले जाऊँ काफ़ी सारे दोस्तों खास तो ऐसे वीडियो हम लोग लाइक करो, कमेंट सब्सक्राइब करो। बाय बाय। এইপিনে আমাৰ ৰেডি হৈ গ'ল চব্জিখিনি, পনীৰ আৰু মাছৰ মানে সৰিয়হৰ এইখন তৰকাৰী। আপোনালোকৰ ঘৰত বনাই খাই চাব কেনেকুৱা লাগে। মই ভাত ৰেডি কৰি উলিয়াই ল'লোঁ। তো ভিডিঅ'টো ভাল পালে লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।